নেত্ৰজিৎ বৰা ক্ৰমাৎ সুস্থিৰ হৈছে অসম আৰু মেঘালয়ৰ পৰিস্থিতি। আজিৰ পৰা অসমৰ পৰা মেঘালয়লৈ বাহনৰ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা বা বাধা নাই। আজি পুৱাৰ ভাগৰ পৰা সুস্থিৰ হৈছে পৰিৱেশ। ইতিমধ্যে মেঘালয়ৰ পৰা অসমলৈ আহিছে বাহন, অসমৰ পৰা মেঘালয়লৈ বাহন গৈছে আৰু আজি কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা বা তেনে ধৰণৰ প্ৰতিবাদ হোৱা নাই। সকলো পৰিস্থিতি পূৰ্বৰ নিচিনাকৈ এক প্ৰকাৰ শান্ত হৈ পৰিছে আৰু শেহতীয়াকৈ মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাইও ধন্যবাদ জ্ঞাপন কৰিছে মেঘালয় চালক সন্থাক, কিয়নো মেঘালয় চালক সন্থাই শেহতীয়াকৈ প্ৰতিবাদ কৰিছিল। অসমত প্ৰতিবাদ স্থগিত ৰখাৰ পাছতে চালক সন্থাই মেঘালয়ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা প্ৰদান কৰিছিল, অসমৰ বাহন উভতাই পঠাইছিল আৰু অসমৰ বাহনৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছিল। আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হস্তক্ষেপ আৰু মেঘালয় চৰকাৰৰ হস্তক্ষেপৰ পাছতেই এতিয়া প্ৰতিবাদ বাতিল কৰিলে মেঘালয়ৰ চালক সন্থাই। তাৰ পিছতেই চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। বিগ আপডেট দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো এই মুহূৰ্তত। বিগ আপডেট সুস্থিৰ হৈছে অসম মেঘালয়ৰ পৰিস্থিতি। মেঘালয়ৰ টেক্সি চালক সন্থাই বাতিল কৰিলে প্ৰতিবাদ। টেক্সি চালক সন্থাৰ সিদ্ধান্তক আদৰণি মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। অসমৰ পৰ্যটকৰ নিৰাপত্তা, বাহনৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস। শেহতীয়া ঘটনাৰ শান্তিপূৰ্ণ সমাধান নিশ্চিত কৰাৰ বাবে উপমুখ্যমন্ত্ৰী এছ থৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ধন্যবাদ মুখ্যমন্ত্ৰী। সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান কনৰাড চাংমাৰ। ক্ৰমাৎ সুস্থিৰ হৈছে মেঘালয়ৰ পৰিস্থিতি। কেইবাদিনো ইতিমধ্যে অসম মেঘালয়ৰ পৰিস্থিতিয়ে এক প্ৰকাৰৰ উত্তেজনাৰ সৃষ্টি কৰিছিল দুয়োখন ৰাজ্যতে, কাৰণ অসমতো সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ। ধাৰাবাহিকভাৱে প্ৰায় 3 দিন প্ৰতিবাদ চলিছিল অসমত। বন্ধ কৰি দিয়া হৈছিল মেঘালয়লৈ যোৱা বাহনৰ চলাচল। অসমলৈ মেঘালয়ৰ বাহন অহাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল। মেঘালয়লৈ বাহন সোমোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল যোৰাবাটত আৰু তাৰ পিছতে পৰিস্থিতি কিছু শান্ত হৈছিল। পুনৰ মেঘালয় চালক সন্থাই সাব্যস্ত কৰিছিল প্ৰতিবাদ আৰু সেই প্ৰতিবাদ মেঘালয় চালক সন্থাৰ সেই প্ৰতিবাদৰ বাবে দেওবাৰৰ দিনটোত অসমৰ পৰা শ্বিলঙলৈ যোৱা পৰ্যটকসকল বিপদৰ সন্মুখীন হৈছিল। অসমৰ চালকসকল বিপদৰ সন্মুখীন হৈছিল আৰু তাৰ পিছতে চৰকাৰে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰে মেঘালয় চৰকাৰে আৰু পৰৱৰ্তী সময়ত এতিয়া পৰিস্থিতি সুস্থিৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে কনৰাড চাংমাইও মেঘালয় চালক সন্থাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মেঘালয় চালক সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। সকলোকে শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।